নমস্কাৰ। এয়া প্ৰকৃতিৰ কি অপৰূপ সৃষ্টি নহয়নে? আকাশ, নদী আৰু নাৱৰীয়া। এই নদীটোৰ কাষত বহি পিকনিক অথবা খানা খাবলৈ কি ভাল লাগিব নহয়নে? হয়, নিশ্চিতভাৱে। আপুনিও যদি পাঠশালাৰ আশে পাশে থাকে তেন্তে নিশ্চিতভাৱে এইখিনি ঠাইলৈ এবাৰ খানা খাবলৈ নিশ্চয় আহিব পাৰে আৰু প্ৰকৃতিক উপভোগ কৰিব পাৰে। কিন্তু এয়া কি? হয়, এয়া প্ৰকৃতিক উপভোগ কৰিব অহা মানুহৰে অৱদান। আজি বিশ্ব পৰিৱেশ দিৱস আৰু মোৰ বাবে বিশ্ব পৰিৱেশ দিৱস আৰম্ভ হৈছিল কালিৰ পৰা, অৰ্থাৎ 4 জুন তাৰিখৰ পৰা। মই এক একক প্ৰচেষ্টাৰে এই ঠাইডোখৰত পেলোৱা অজৈৱিক আৱৰ্জনাবোৰ আঁতৰাবলৈ ক্ষুদ্ৰ প্ৰয়াস হাতত লওঁ। আৰু এই সুযোগতে মোক এই প্ৰচেষ্টাত